মোৱা মাছ, এয়া কলাখাৰ, এয়া আদা, ধনিয়া পাত, জলকীয়া 3টা, নহৰু, নিমখ, হালধি, তেল। এয়া আমি কেৰাহী বহাইছোঁ। এয়া কেৰাহীত তেল দিলোঁ। নাম কষ্ট আমি তেনেকৈ সানি লৈছোঁ। সানিছোঁ। তাৰপিছত আমি কেৰাহীত দি দিছোঁ। অকণমান এনেকৈ লৰাই দিলোঁ। অকণমান মোৱা মাছৰ খাৰ মানে মাছ বেছি ভাজিব নালাগে। তাৰপিছত আমি এয়া জলকীয়া দিম। জলকীয়া 3টা, তাৰপিছত নহৰু, হালধি অকণমান, তাৰপিছত এয়া আদা দিছোঁ। অকণমান মাছকেইটা ভাজি লৈছোঁ। তাৰপিছত এতিয়া ভাজা হৈ গৈছে। তাৰপিছত আমি খাৰ দিম। ইয়াত অলপ খাৰত পানী মিলাই দিম। এয়া খাৰ দিছোঁ। খাৰ দিছোঁ। ভালকৈ উতলিবলৈ দিব লাগিব। এতিয়া ধনিয়া পাত দিম। কেইটামান ধনিয়া পাত, আদা পাত হ'লে ভাল হয়। এতিয়া আদা পাত নাই, আমি ধনিয়া পাত দিছোঁ। এতিয়া অলপ পানীটো দিব লাগিব। খাৰটো অলপ